আশা কৰিছোঁ বন্ধুসকল ভালে আছে আৰু মই চৌধুৰী আপোনালোকৰ মৰমৰ চেলেঞ্জ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যিহেতু বৰ্তমান এনআৰচিৰ হিয়াৰিং পৰ্যায় চলি আছে, তো এনআৰচিৰ হিয়াৰিঙৰ কথা কোৱাৰ লগে লগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এখন আতংকৰ সৃষ্টি হৈ আহিছে, অৰ্থাৎ শদিয়াৰ পৰা ধুবুৰীলৈকে এখন আতংকৰ সৃষ্টি হৈ আছে। তো এই ভিডিঅ'টোত আলোচনা কৰিম সুপ্ৰিম কোৰ্টে বৰ্তমান এখন শুনানি দিছে। সেই শুনানিত কৈছে 15 তাৰিখত এখন খচৰা প্ৰকাশ কৰিব লাগে। তো এই খচৰাত 15 জুনত খচৰাটো প্ৰকাশ কৰিব। সেই 15 জুনত যিখন খচৰা প্ৰকাশ কৰিব সেই খচৰাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হ'ব আৰু সেই খচৰাত নাম অন্তৰ্ভুক্ত হ'লে কি হ'ব পাৰে তাৰে বিষয়ে এই ভিডিঅ'টো বিতংভাৱে আলোচনা কৰিম। তো এই ভিডিঅ'টো আপুনি স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে বৰ্তমান এখন সুপ্ৰিম কোৰ্টে শুনানি দিছে। সেই শুনানিত কৈছে যে জুন মাহৰ 15 তাৰিখে এখন খচৰা প্ৰকাশ কৰিব লাগে। সেই খচৰাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হ'ব বা কাৰ কাৰ নাম এই খচৰাত প্ৰকাশ পাব তাৰে বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। তো এই ভিডিঅ'টো আপুনি স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। বন্ধুসকল আশা কৰোঁ আপুনি এই ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব, কিয়নো এনআৰচিৰ হিয়াৰিং বুলি কোৱাৰ লগে লগে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এখন আতংকৰ সৃষ্টি হৈ আছে। 15 জুনত যিখন খচৰা প্ৰকাশ কৰিব সেই খচৰাসমূহত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হ'ব বা অন্তৰ্ভুক্ত তাৰ প্ৰকাশ পাব। তো 15 জুনত যিখন খচৰা প্ৰকাশ পাব সেই খচৰাত নাম থাকিব আপোনাৰ যিসকল ডি ভোটাৰ আছিলে, ধৰক যিসকল ডি ভোটাৰ আছিলে আৰু ডিভিডি অৰ্থাৎ যিসকল ডি ভোটাৰৰ ল'ৰা বংশধৰ আছিলে, ধৰক দেউতাকৰ ডিবি আছিলে আৰু সেই দেউতাকৰ ডিবি থকাৰ কাৰণে এখেতৰ ল'ৰা ছোৱালীৰ ডিবিৰ আণ্ডাৰত গ'ল ডিভিডি। আপুনি নিশ্চয় চাবলৈ পাইছে, আপোনাৰ ডিভিডি বুলি কৈছে। তাৰপিছত PFTD এইটো হ'ব পাৰে, আপুনি যদি আপোনাৰ অৰিজিনেলি ডিবি আছে তো সেইটো কাৰণ হ'ব পাৰে। আৰু কিছুমান চাবলৈ পালোঁ মিষ্টেক, এখেতৰ বাই মিষ্টেকত এখেতৰ এগেইনষ্টত ডিবি বা ডিভিডি বহিল। আৰু কিছুমান চাবলৈ পালে PFTD। তো এই PFTD আৰু ডিভিডিৰ কাৰণে আপোনাৰ এখেতৰ হিয়াৰিংসমূহ হৈছিলে, বাট এখেতৰ কামসমূহ কৰা হোৱা নাছিলে। এখেতক কৈছিলে নতুনকৈ এখন আপোনালোকক ডেট দিব বা আপোনালোকক ফোন কৰি কোনদিনা হিয়াৰিং হ'ব আপোনালোকক আকৌ মাতিব। তো এনেকুৱা কৈ এখেতৰ হিয়াৰিংসমূহ কৰিছিলে, বাট এতিয়ালৈকে এখেতৰ হিয়াৰিংসমূহ হোৱা নাই। সেই ডিভিডি বা PFTD এই মানুহখিনিৰ বা এই মেম্বাৰখিনিৰ বা এই লোকখিনিৰ এখেতৰ নতুনকৈ হিয়াৰিং হ'ব বা এখেতৰ নামসমূহ খচৰাত প্ৰকাশ পাব। আৰু লগতে পাব যিসকলৰ এগেইনষ্টত নেকি আপোনাৰ অবজেকশ্যন দিছিলে, ধৰক অন্য এজন মানুহে অবজেকশ্যন দিছিলে যে এখেত আমাৰ এই নথি পত্ৰ ব্যৱহাৰ কৰি অমুকৰ নাম অন্তৰ্ভুক্ত হৈছে। যাৰ নামটো অন্তৰ্ভুক্ত হৈছে সেই ব্যক্তিসকলৰ এগেইনষ্টত অন্য এজন যিসকলৰ নেকি নথি আছিলে এখেতে অবজেকশ্যন দিছে। সেই অবজেকশ্যন থকা মানুহখিনিৰ নাম এই খচৰাত প্ৰকাশ হ'ব। তো এই খচৰাত যেতিয়া 15 জুনত যেতিয়া খচৰাটো প্ৰকাশ কৰিব, সেই খচৰাত যাৰ যাৰ নাম প্ৰকাশ হ'ব সেই ব্যক্তিসকলৰ বাবে 30 জুনলৈকে সময়সীমা নিৰ্ধাৰিত কৰি দিব বুলি প্ৰকাশ কৰিছে। সেই 15 জুনত যিখন খচৰা প্ৰকাশ পাব সেই ব্যক্তিসকলে 15 জুনৰ পৰা 30 জুনৰ ভিতৰত এখেতৰ বৈধ নথিসমূহ দাখিল কৰিব লাগিব, অৰ্থাৎ ক্লেইম কৰিব লাগিব, যাতে সেই নথিসমূহ আপোনালোকে দাখিল কৰি যদি আপোনালোকৰ সেই নথিখিনি পাৰফেক্ট হয় বা বৈধ হয় তো সেই নথিখিনিৰ ওপৰত ডিপেণ্ড কৰি হয়তো আপোনালোকৰ নাম আশা কৰোঁ সেই খচৰাত নেক্সট যিটো কমপ্লিট ড্ৰাফ্ট প্ৰকাশ হ'ব সেই কমপ্লিট ড্ৰাফ্টত আপোনালোকৰ নাম নিশ্চয় অন্তৰ্ভুক্ত হ'ব বুলি আশা কৰিছোঁ। ভিডিঅ'টো আপোনাৰ ভালেই লাগিছে বা হেল্পফুল হৈছে। যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব।
আৰু আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰি জনাই দিব, কিয়নো এনেকুৱা প্ৰব্লেম আপোনালোকৰ বন্ধুসকলৰ বহুতো বন্ধুৰ মাজত হৈছে। তো আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা আপুনি মোৰ চেনেললৈ নতুন আহিছে, তেনেহ'লে মোৰ চেনেলৰ কাষতে থকা ৰঙা ছাবস্ক্ৰাইব বটনটো আপুনি টাচ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখক, যাতে মই এনেকুৱা আপোনালোকৰ হেল্পফুল ভিডিঅ' যেতিয়াই আপলোড দিম আপুনি লগে লগে নটিফিকেশ্যন পাই থাকিব বা লেটেষ্ট আপডেটসমূহ পাই থাকিব। বন্ধুসকল, ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ খৰচ নহয়, জাষ্ট অলপ টাইমহে লষ্ট হয়। আপোনালোকৰ এই লষ্ট হোৱা সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায়। তো ধন্যবাদ। জয় আই অসম, জয় আই অসম। See you again.